এনেকুৱা প্ৰব্লেম ইউ পি পি এলৰ যিটো বিটিআৰ একৰ্ড এই একৰ্ডটো ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ইউ পি পি এল দলত বুদ্ধি থকা এক্সপাৰ্ট মানুহ জ্ঞানী মানুহৰ অভাৱ হৈছে। প্ৰমোদ বড়ো আৰু মই দুইজনে আলোচনা কৰিহে কাম্পা ডাঙৰীয়াক ডেপুটেশ্যনত আমি পাঠাই দিছোঁ। বিটিআৰ নিৰ্বাচন আমাৰ বিপেক দল হিচাপে খুব ভালে চলি আছে। কথাটো হ'ল এনেকুৱা, আগত আমি চন্দনক পাঠাই দিছিলোঁ ডেপুটেশ্যনত। আমাৰ দলত মেলা বুদ্ধিজীৱী জ্ঞানী এক্সপাৰ্ট মানুহ আছে। ইউ পি পি এল দলত এইটো প্ৰব্লেম হৈ আছে, সেইকাৰণে বিটিআৰ চুক্তিটো ৰূপায়ণ কৰিব পৰা নাই। সেইকাৰণে প্ৰমোদ বড়োৱে মোৰ লগত আলোচনা কৰি পেলাই আগত চন্দনক লৈ গৈছে, মই পাঠাই দিছোঁ ডেপুটেশ্যনত। আৰু লাগে বোলে। সেইকাৰণে মই উপায় নাই, কাম্পাক আৰু পাঠাব লগা হৈছে। আজি মইনবুৰী সত্ৰৰ লাষ্ট দিন পালনাম, এই যিটো পবিত্ৰ উৎসৱ, ইয়াত আহি পেলাই মই কিছু সময় হ'লেও প্ৰাৰ্থনা কৰিবলৈ পাই, একেলগে প্ৰাৰ্থনা কৰিবলৈ পাই মই খুব ভাল লাগিছে। কথা সেইটোৱে যে আমি সেইটোৱে কামনা কৰিছোঁ যে গোটেই অসমত যিমান জাতি জনগোষ্ঠী আছে যাতে সকলোৱে শান্তিপূৰ্ণভাৱে বসবাস কৰিব পাৰে, থাকিব পাৰে, এনজয় কৰিব পাৰে, তাৰ কাৰণে মই আজি প্ৰাৰ্থনা কৰিছোঁ। সেইখিনি কথা। বিটিআৰ নিৰ্বাচন আমাৰ বিপেক দল হিচাপে খুব ভালে চলি আছে, খুব জোৰদাৰভাৱে চলি আছে প্ৰিপাৰেশ্যনটো। আৰু আজিতো আপোনালোকে নিশ্চয় শুনিছে কাম্পা ইউ পি পি এলত সোমাব বুলি। তো প্ৰমোদ বড়ো আৰু মই দুইজনে আলোচনা কৰিহে কাম্পা ডাঙৰীয়াক ডেপুটেশ্যনত আমি পাঠাই দিছোঁ। ইউ পি পি এলত ডেপুটেশ্যনত। কথাটো হ'ল এনেকুৱা, আগত আমি চন্দনক পাঠাই দিছিলোঁ ডেপুটেশ্যনত। তাৰমানে এনেকুৱা প্ৰব্লেম ইউ পি পি এলৰ যিটো বিটিআৰ একৰ্ড এই একৰ্ডটো ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ইউ পি পি এল দলত বুদ্ধি থকা এক্সপাৰ্ট মানুহ জ্ঞানী মানুহৰ অভাৱ হৈছে জানে। সেইকাৰণে প্ৰমোদ বড়োৱে মোৰ লগত আলোচনা কৰি পেলাই আগত চন্দনক লৈ গৈছে, মই পাঠাই দিছোঁ ডেপুটেশ্যনত। আৰু লাগে বোলে। সেইকাৰণে মই উপায় নাই, কাম্পাক আৰু পাঠাব লগা হৈছে। নাই মইতো বিপিএফ চাব লাগিব না। মই লিডাৰ হয়, কোন বেলেগক পাঠাই দিব পৰা ক্ষমতা মোৰ হাতত আছে, মইহে পাঠাই দিয়ে। অকলশৰীয়া নহয়, আমাৰ দলত মেলা বুদ্ধিজীৱী জ্ঞানী এক্সপাৰ্ট মানুহ আছে। ইউ পি পি এল দলত এইটো প্ৰব্লেম হৈ আছে, সেইকাৰণে বিটিআৰ চুক্তিটো ৰূপায়ণ কৰিব পৰা নাই। বিটিআৰ চুক্তিটো কেনেকৈ ৰূপায়ণ কৰিব লাগে ইহঁতে শিকাই আছে, এতিয়া শিকাব জানে। একদম বিৰাট ভাল বুজাবুজি আছে। আমি দুইজনে আলোচনা কৰিহে এই কাম্পাক আজি ইউ পি পি এলত পাঠাই দিছে। কথা সেইটোৱে, আপোনালোকে বুজি নাপায় এইবিলাক, আমিহে জানো দল চলোৱা ভিতৰুৱা কথা। ডেপুটেশ্যনত নাই ডেপুটেশ্যনত গৈছে, আমাৰ দলৰ পৰা আমি ইউ পি পি এলৰ তাত ডেপুটেশ্যনত পাঠাই দিছে। কথা সেইটোৱে যে বিটিআৰ চুক্তিটো যদি আখৰে ৰূপায়ণ কৰিব লাগে তেতিয়াহ'লে এক্সপাৰ্ট বুদ্ধি থকা জ্ঞানী মানুহ লাগিব না নাই। ইউ পি পি এলৰ দলৰ সেইবিলাক মানুহ নাই, এনেকুৱা মানুহ নাই। সেইকাৰণে আমাৰ পৰা জ্ঞানী বুদ্ধি থকা এক্সপাৰ্ট মানুহ মই পাঠাই দিছোঁ। হয়, আগত চন্দনক লৈছে। চন্দনটো কেতিয়াবাই তাৰ ডেপুটেশ্যনটো কেতিয়াবাই শেষ হৈছিল, কাৰণ চন্দনে প্ৰমোদ বড়োৱে এক্সটেণ্ড কৰি লৈ আছে আৰু একজন পালে আৰু বেছি ভাল হ'ব বুলি মোক বাৰে ৰিকুৱেষ্ট কৰাৰ কাৰণে মই দি দিছোঁ। এইটো ইহঁতৰ ফলীয়া, এইটো নাম নাই এইবিলাক। আচলটো হ'ল কাম্পা আৰু চন্দন খুব জ্ঞানী বুদ্ধি থকা এক্সপাৰ্ট মানুহ লাগে বুলি কোৱাৰ কাৰণে মই দি দিছোঁ। সেইটো উন্নয়ন কৰিব পৰা নাই, সেইকাৰণেতো এক্সপাৰ্ট মানুহ লাগে। এক্সপাৰ্ট মানুহ দি দিছোঁ মই কাম্পাৰ আৰু চন্দন। এতিয়া হ'ব, চিন্তা কৰিব নালাগে। এতিয়া এক্সপাৰ্ট মানুহ গ'ল, জ্ঞানী মানুহ গ'ল, বুদ্ধি থকা মানুহ গ'ল,
এতিয়া উন্নয়ন হ'ব। কেইটা পাব বুলি ভাবে আপুনি নিৰ্বাচনত? আমাৰতো 25টাৰ তলত নাপায় আমি। ইউপিএলে সিন্ডিকেট চলাই আছে খুব নিউজ বাজি আছে, কি ক'ব? এইবিলাক আমাৰ এক্সপাৰ্ট মানুহ গ'ল, এইবিলাক ঠিক ঠাক হৈ যাব, চিন্তা কৰিব নালাগে, চব ঠিক ঠাক হৈ যাব। যিমান গণ্ডগোল আছিল এইবাৰ ভাল এক্সপাৰ্ট জ্ঞানী মানুহ গ'ল, বাছ। শম্পা বৰগোহাঞিক কিবা পৰামৰ্শ দিব নেকি আপুনি? পৰামৰ্শ আমি কথা পাতি পেলাই পঠাই দিছে, পৰামৰ্শ একো নাই। খাম্পায়ে গৈছে, ডেপুটেশ্যনত গৈছে, এইবাৰ বিটিআৰ চুক্তিটো ভালকৈ ৰূপায়ণ হ'ব।